এটা ভাল খবৰে আজি কেবিনেটৰ পাছত আমি যি প্ৰেছ ব্ৰিফিং কৰোঁ সেয়া আৰম্ভ কৰিব খুজিছোঁ। মোৰ লগত আছে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়মোহন দিয়া। কেইদিনমানৰ আগতে এটা খুব ভাল খবৰ আমি সকলোৱে পাইছিলোঁ যে বৰসিং বে নামৰ এগৰাকী হোমগাৰ্ডে প্ৰায় 12 কোটি টকাৰ ড্ৰাগছ ধৰা পেলাইছিলে আৰু ড্ৰাগ সৰবৰাহকাৰীয়ে বৰসিং বেক নগদ ধন যচাৰ পাছতো বৰসিং বে ডাঙৰীয়াই তাক নলৈ এই ড্ৰাগছখিনি উদ্ধাৰ কৰিছিল আৰু এটা খুব সাহসী সিদ্ধান্ত লৈছিলে। অসম চৰকাৰৰ কেবিনেটে আজি এটা সিদ্ধান্ত ল'লে যে বৰসিং বে ডাঙৰীয়াক আজিৰ পৰা হোমগাৰ্ডৰ ঠাইত কনিষ্টবল হিচাপে নিযুক্তি দিয়া হয়। এইটো আজি আমাৰ কাৰণে সকলোৰে এটা ভাল খবৰ, পজিটিভ নিউজ। আজি অসম কেবিনেটে সিদ্ধান্ত লৈছে। দ্বিতীয়টো হৈছে গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনৰ কাৰণে কেতিয়াবা হয়তো যদি কোনোবা এখন ইঞ্জিনিয়াৰিং কলেজ হওক বা মেডিকেল কলেজ হওক বা গভৰ্ণমেণ্টৰ কিবা এটা যদি অনুষ্ঠানৰ কাৰণে যদি LAC বোৰ্ডে মাটিৰ কাৰণে ৰিজলিউশ্যন লয় আৰু DCয়ে তেতিয়া কি কৰিব লাগে, গভৰ্ণমেণ্টলৈকে ৰেভিনিউ ডিপাৰ্টমেণ্টলৈকে পঠাই দিব লাগে। কিন্তু আজিৰ পৰা এইটো আকৌ এটা এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম আমাৰ প্ৰত্যেকখন কেবিনেটতে খুব গুৰুত্বপূৰ্ণ এটা বা দুটাকৈ এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ আমি লৈ আছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত। আজিৰ এটা অন্যতম খুব উল্লেখনীয় এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম হৈছে যে LAC বোৰ্ডে যদি এতিয়াৰ পৰা গভৰ্ণমেণ্ট অনুষ্ঠানৰ কাৰণে মাটিৰ কাৰণে সিদ্ধান্ত লয়, মাটি দিবলৈ সিদ্ধান্ত লয় ৰুৰেল এৰিয়াত, টাউন এৰিয়াত নহয়, মিউনিচিপাল এৰিয়াত নহয়, তেতিয়া DCয়ে নিজে সিদ্ধান্ত ল'ব পাৰিব। এতিয়া আৰু ফাইলটো ছেক্ৰেটেৰিয়েটলৈকে বা ৰাজহ বিভাগলৈকে পঠাব নালাগে। এইটো এটা ডাঙৰ এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম, মানে ইজ অফ ডুইং বিজনেছ বা আমি এই কামবিলাক খুব খৰতকীয়াকৈ কৰাৰ কাৰণে প্ৰত্যেকখন কেবিনেটতে কিবা নহয় কিবা এটা আমি সিদ্ধান্ত লৈ আছোঁ। আজি এই সিদ্ধান্তটো তাৰ অন্যতম। আৰু এটা আজি এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ বুলিয়ে কওঁ, যেতিয়া হাতী মানুহৰ সংঘাত হয়, হাতীৰ লগত মানুহ মৃত্যুমুখত পৰে, হাতীয়ে যেতিয়া মানুহ কেতিয়াবা মাৰি পেলায়, তেতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টে সেই ব্যক্তিগৰাকীক বা সেই ব্যক্তিগৰাকীক পৰিয়ালক আৰ্থিক সাহায্য আগবঢ়ায়। এতিয়াৰ পৰা সেইটোৰ কাৰণে DFOয়ে আমাৰ যিগৰাকী PCCF এণ্ড হফ তেখেতলৈকে ৰেকমেণ্ডেশ্যন কৰিব পাৰিব আৰু তেখেতে সেই আৰ্থিক সাহায্য দিব পাৰিব। তাৰ কাৰণে আকৌ গভৰ্ণমেণ্টলৈ বা ফৰেষ্ট ডিপাৰ্টমেণ্টলৈকে আহিব নালাগে। আৰু এটা অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি লোৱা হৈছে যে অইল ইণ্ডিয়া বা ONGCয়ে যেতিয়া কাৰোবাৰ মাটি এডোখৰ একুৱাৰ কৰে য'ত তেল ওলায়, তেতিয়া কিছু ক্ষেত্ৰত দেখা যায় যে মাটিৰ গৰাকীয়ে উচিত মূল্য নাপায়। গতিকে এতিয়াৰে পৰা যিটো নৰ্মেল নিয়মত কোনোবাই 3 লাখ টকাও পাব পাৰে, 1 কোটি টকাও পাব পাৰে, কিন্তু বহুত ক্ষেত্ৰত দেখা যায় যে বজাৰ মূল্যতকৈ কম মূল্য পায়। গতিকে তাৰ কাৰণে অসম চৰকাৰে বা অসমৰ কেবিনেটে আজি সিদ্ধান্ত লৈছে যে টাউন এৰিয়াৰ 10 কিলোমিটাৰৰ ভিতৰত যদি 3 লাখ টকা কম্পেনচেশ্যন পায় লেণ্ড একুইজিশ্যনৰ, তাৰ উপৰিও অইল কোম্পানীসমূহে বা আকৌ কৈছোঁ অইল ইণ্ডিয়া বা ONGCয়ে মূলতঃ 12 লাখ টকা দিব লাগিব উইদিন 10 কিলোমিটাৰ্ছ ৰেডিয়াছ অফ দ্য টাউন। আৰু টাউনৰ বাহিৰৰ 12 কিলোমিটাৰ মানে গাঁও এৰিয়াত 10 লাখ টকা মিনিমাম দিব লাগিব। আকৌ কৈছোঁ যদি কম্পেনচেশ্যন 3 লাখ টকা হয়, তেতিয়াও টাউন এৰিয়া উইদিন 10 কিলোমিটাৰত দিব লাগিব 12 লাখ টকা আৰু 10 লাখ টকা দিব লাগিব 12 কিলোমিটাৰৰ বাহিৰত মানে গাঁও এৰিয়াত। যদি কম্পেনচেশ্যন 1 কোটি টকাও হয়, তেতিয়াও এই 12 লাখ টকা এডিশ্যনেল দিব লাগিব। এইটো যিখিনি মানুহৰ লেণ্ড একুইজিশ্যন কৰে তেওঁলোকে যদি কেতিয়াবা অসুবিধাৰ সন্মুখীন হয়, সেই অসুবিধাৰ যাতে সন্মুখীন নহয়
তাৰ কাৰণে কেবিনেটে আজি অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। আৰু এটা সিদ্ধান্ত আজি কেবিনেটে লৈছে যে মাইক্ৰ' ফাইনেন্সৰ যি ইনচেণ্টিভ বা মাইক্ৰ' ফাইনেন্স আৰু লোনৰ কথা যি আমি কৈ আছিলোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ইনচেণ্টিভসমূহৰ বিষয়ে সংবাদ মাধ্যমক জনাইছিলে বা অসমৰ ৰাইজক জনাইছিলে। সেই ইনচেণ্টিভৰ বিষয়ে আজি যিখিনি ইনচেণ্টিভ অলৰেডি এনাউন্স কৰা হৈছে সেইখিনি কেবিনেটত আজি ৰিজলিউশ্যন লোৱা হ'ব। মূলত আজি এইকেইটাই কেবিনেটৰ মই আকৌ কৈছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে ইনচেণ্টিভসমূহ, গতিকে মই আৰু এটা এটাকৈ ব্যাখ্যা কৰিব খোজা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে মাইক্ৰ' ফাইনেন্স কেন্দ্ৰিক যিখিনি ইনচেণ্টিভৰ কথা ঘোষণা কৰিছে সেইখিনিৰে ৰিজলিউশ্যন আজি কেবিনেটত লোৱা হৈছে। আগৰ যিকেইটা সিদ্ধান্ত ইতিমধ্যে যিকেইটা তেখেতে ৰাইজৰ আগত ব্যাখ্যা কৰিছে সংবাদ মাধ্যমৰ যোগেদি, সেইকেইটাক আজি কেবিনেটত ৰিজলিউশ্যন লোৱা হৈছে। পৰৱৰ্তী সময়ত কাৰ্যকৰীকৰণ কৰা হ'ব অতি সোনকালে। মানে অইল ইণ্ডিয়া বা ONGC-য়ে যেতিয়া এডোখৰ এগৰাকী মানুহৰ মাটিত পট্টাদাৰৰ মাটিত তেল ওলাল, তেতিয়া কি হয়, কেতিয়াবা কম্পেনচেশ্যন কম দিয়ে, কেতিয়াবা বেছিও দিয়ে। কম যাতে দিয়ে, কম দিলে যাতে মাটিৰ পট্টাদাৰগৰাকী লোকচানত যাব নালাগে, তাৰ কাৰণে কেবিনেটত আজি আমি সিদ্ধান্ত লৈছোঁ যে টাউনৰ উইদিন দ্য ৰেডিয়াছ অফ 10 কিলোমিটাৰ মিনিমাম দিব লাগিব 12 লাখ। মাটিৰ পৰিমাণ 1 বিঘা। তাৰ পাছত আৰু তাৰ ওপৰত দিব লাগিব 12 কিলোমিটাৰ ওপৰত, মানে টাউনৰ পৰা 12 কিলোমিটাৰ আগত দিব লাগিব মিনিমাম 10 লাখ টকা। যদি কম্পেনচেশ্যন ক'ৰবাত মাটিৰ দাম কম, মানে গভৰ্ণমেণ্ট আমাৰ প্ৰত্যেকটো ৰেভিনিউ চাৰ্কুলত মাটিৰ ৰেট কৰা হয়। 3 লাখৰ যদি হয় 3 লাখটো দিবই, তাৰ উপৰিও 10 লাখ দিব লাগিব গাঁও এৰিয়াত, মানে 12 কিলোমিটাৰ দূৰত নগৰৰ পৰা। সেইটো অকল অইল বা ONGC-ৰ ক্ষেত্ৰত নে অন্য চেক্টৰ না ৰিলেটেড টু অইল, মানে ONGC অইল বুলি মই কিয় কৈছোঁ, অসমত সাধাৰণতে এক্সট্ৰেকশ্যন কৰে অইল আৰু ONGC, অইল ইণ্ডিয়া আৰু ONGC-য়ে, সেইকাৰণেহে মই কৈছোঁ। সেইটো এনিথিং ৰিলেটেড টু অইল, যদি বেলেগ কোনোবা কোম্পানীও কৰে দে উইল অলছ' বি হ্যাভ টু গিভ। মানে যেতিয়া LSE বোৰ্ডত কিছুমান প্ৰস্তাৱ আহে, প্ৰত্যেক এটা সময়ৰ অন্তৰে প্ৰত্যেকখন জিলাত LSE বোৰ্ড বহে, তাত MLA সকল মেম্বাৰ থাকে আৰু সংশ্লিষ্ট কিছু ব্যক্তি তাত মেম্বাৰ থাকে। তাতে প্ৰপ'জেল দিয়া হয়, তাতে চাৰ্কুলৰ পৰা প্ৰপ'জেল দিয়া হয় যে অমুকটো ক্লাবক ইমানখিনি মাটি দিব লাগে, অমুকজন মানুহক মাটি দিব লাগে। তেতিয়া LSE বোৰ্ড সিদ্ধান্ত লয় যে এইজনক মাটি দিব লাগে, এইটো ক্লাবক দিব লাগে, এইটোক নালাগে, সিদ্ধান্ত লোৱা হয়। তো তাৰ পাছত সিদ্ধান্ত যিখিনি লোৱা হয় DCয়ে ফৰৱাৰ্ড কৰিব লাগে ৰেভিনিউ ডিপাৰ্টমেণ্টলৈ, মানে গভৰ্ণমেণ্টলৈ আহিব লাগে, দিছপুৰলৈ আহিব লাগে। সেইটো যিটো ৰিলেটেড টু গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যন, স্কুল হওক, কলেজ হওক, মেডিকেল কলেজ হওক বা কিবা গভৰ্ণমেণ্টৰ যদি গভৰ্ণমেণ্টে কিবা এটা অনুষ্ঠান কৰিব খুজিছে, যদি LSE বোৰ্ডে পাছ কৰে তেনেকুৱা আৰু ঠাইখন এতিয়া দিছপুৰলৈ আহিব নালাগে, DCয়ে নিজে ক্লিয়াৰ কৰি দিব পাৰিব অকল গাঁও এৰিয়াত, টাউন এৰিয়াত। প্ৰাইভেট আহিব লাগিব, প্ৰাইভেটৰ আগৰ যিটো চিষ্টেম NGO প্ৰাইভেট আগৰ চিষ্টেমত চলি থাকিব, অকল গভৰ্ণমেণ্ট। তাৰমানে হাতীয়ে যদি মানুহ এজন মাৰিলে তেতিয়া তেখেতৰ পৰিয়ালক অসম চৰকাৰৰ তৰফৰ পৰা বন বিভাগৰ তৰফৰ পৰা কম্পেনচেশ্যন দিয়া হয়, এক্সগ্ৰেচিয়া দিয়া হয়। সেইটো কি নিয়ম, সেইটো নিয়ম যে DFOয়ে ৰেকমেণ্ড কৰে, PCCFলৈ আহিব লাগে, তাৰ পৰা গভৰ্ণমেণ্টলৈ আহিব লাগে। মানে আমি যদি চৰকাৰী ভাষাত কওঁ ডাইৰেক্টৰেট বা ডিপাৰ্টমেণ্টৰ পৰা দিছপুৰলৈ আহাটো গভৰ্ণমেণ্ট বুলি কয়, কিন্তু কথাটো সেইখিনিয়ে দীঘলীয়া প্ৰক্ৰিয়া হয়। সেই প্ৰক্ৰিয়াটো যাতে চল্ভ কৰিব পাৰি, এতিয়া DFOয়ে PCCF বা হফক যি ৰেকমেণ্ডেশ্যন কৰিব তেখেতেই দি দিব পাৰিব। সেইটো আৰু গভৰ্ণমেণ্টলৈ মানে ছেক্ৰেটেৰিয়েটলৈ বা দিছপুৰলৈ আহিব নালাগে। ঠিক আছে।
এছেম্বলি চলিব 12 তাৰিখৰ পৰা সেইটোহে ডিচিশ্যন বেলেগ একো ডিচিশ্যন নাই কিন্তু ইয়াতে মই অকল কেবিনেট ৰিলেটেড কথাহে ক'ব খুজিছোঁ আগতেও কৈছোঁ যোৱা আগৰখন কেবিনেটৰ দিনাখন আপোনালোকে যেতিয়া মোক সুধিছিলে আমি কৈছিলোঁ যে এইখন প্ৰেছ মিট অকল কেবিনেট ৰিলেটেড হ'ব বাজেট 16 তাৰিখে দিব 16 জুলাই এক মাহৰ হ'ব কিন্তু 15 দিনৰ আমাৰ ৱৰ্কিং ডেজ 15 দিন হ'ব তাৰপিছত ৰেচেছ হ'ব মানে DRSC মিটিং থাকিব কিন্তু উৎপল মই আকৌ কৈছোঁ আজি ক'লোঁ আপোনালোকে কোৱাৰ কাৰণে আমি যিখন কেবিনেট কৰোঁ এখন যি প্ৰেছ মিট কৰোঁ এখন কেবিনেট ৰিলেটেডহে কৰোঁ নহ'লে হেৰিবিলাক নোলায় মানে কেবিনেটৰ কথা নোলাই পেলাই বেলেগ কথা হ'ব